নমস্কাৰ। এই পৰহি দ্বাদশ শ্ৰেণী মানে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ৰিজাল্টটো ওলাই গ'ল। এতিয়া মোৰ কথা হ'ল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ মানে ছায়েন্সত পাছ কৰাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে কি কৰিম বুলি ভাবিছে ছাত্ৰ ছাত্ৰীসকলক মই সুধিছোঁ। যদি একো উপায় পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা হ'লেও মানে গম পাব। আপোনালোকৰ কাৰণে এইটো ভিডিঅ' মই বনাইছোঁ, আপোনালোকে চাই ল'ব, আপোনালোক উপকৃত হ'ব। আৰু আপোনালোকৰ যদি পাৰ্চেণ্টেজ খুব কম, যেনেকৈ 50% লৈ পাছ কৰিলে আপোনালোক হতাশ হ'ব নালাগে। মিনিমাম 50% এটাও যদি লৈ পাছ কৰিছে, মানে ছেকেণ্ড ডিভিজন পাই যদি 50% এটা লৈ পাছ কৰিছে, তেতিয়া আপোনাৰ হতাশ হ'ব নালাগে। কাৰণ 50% পালেও আমাৰ ভাৰতবৰ্ষ আৰু অসমৰ নিচিনা জেগাত বিজ্ঞান শাখাৰ পৰা যদি বা 50% ওপৰত যাৰ আছে, তেওঁলোকে ইমান মানে নিৰাশ হ'বৰ দৰকাৰ নাই। কাৰণ কিয়নো ভাৰতবৰ্ষৰ হওক বা অসমতে হওক 50% থাকিলে প্ৰায়কেইটা জেনেৰেল কেটেগৰী সাধাৰণ শ্ৰেণীৰ লোক, মানে জেনেৰেল কেটেগৰী মানুহ ল'ৰা ছোৱালীও প্ৰত্যেকটো এক্সাম, মানে প্ৰতিটো বুলি নক'লেও মানে প্ৰায়কেইটা এক্সাম দিব পাৰে 50% হ'লেও। এতিয়া সেই এক্সামকেইটাৰ ওপৰতে মই সামান্য সৰুভাৱে মানে ওপৰে অলপ কম আপোনালোকে চাব। আৰু তাতকৈ যদি ডিপলি আপোনালোকক ক'ব লাগে প্ৰতিটো এক্সাম, এনেকৈ আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব আমুকটো বিষয়ে মই কওক, মই ডিপলি প্লাছ চিলেবাছৰ পৰা মই কৈ দিম। এতিয়া প্ৰথমতে আহি গ'ল, আমি ভাৰতবৰ্ষৰ কেইটামান এক্সাম ল'ম, প্ৰৱেশিকা পৰীক্ষা মানে এণ্ট্ৰেঞ্চ এক্সামৰ বিষয়ে ডিছকাছ কৰিম। আপোনালোকে চাওক ভিডিঅ'টোৰ জৰিয়তে হা। ভাৰতবৰ্ষত এনে কেইটামান এক্সাম আছে। আপোনালোকে জানে যে ভাৰতবৰ্ষক UPSC বুলি কয় এখন বৰ্ড আছে, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, আৰু SSC ষ্টাফ ছিলেকশ্যন কমিশ্যন। আমাৰ ভাৰতবৰ্ষৰ চবচে টাফেষ্ট এক্সাম বুলি ক'বলৈ গ'লে UPSCয়ে কণ্ডাক্ট কৰা যিটো চিভিল ছাৰ্ভিচ এক্সাম, সেইটোক চবচে টাফেষ্ট ধৰা হয়। ছেকেণ্ড টাফেষ্ট বুলি ক'লে আপোনাৰ যিটো IIT এণ্ট্ৰেঞ্চটো, মানে JEE তাৰ IIT যিটো পায় সেইটো টাফেষ্ট বুলি কোৱা হয়। এতিয়া মোৰ ইমান বছৰ মানে মই নিজে এজন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, মই সকলো অভিজ্ঞতাৰ পৰা মই এনালাইচিছ কৰি চাই মেলি প্ৰত্যেকটো এক্সামৰ মই এটা ৰেংক দি বনাইছোঁ, কোনটো এক্সাম কোনটো হেৰিয়াত ৰাখিব লাগে। এইটো যে যিটো এক্সাম ভাল হয় সেইটোৱে দিব লাগে কোনো কথা নাই। আপোনালোকৰ য'ত ইণ্টাৰেষ্টৰ ওপৰতহে যাব। বেলেগ হেৰিয়াত যদি যোৱা বোলে এইটোত বেছি সন্মান, বেছি উপাৰ্জন কৰিব পাৰিম, মোৰ ছ'চিয়েল ষ্টেটাছ ইয়াত গ'লে বেছি ভাল হ'ব, তেনেকৈ গ'লে কিন্তু আপোনালোকে পস্তাব। আপোনালোকৰ য'ত ইণ্টাৰেষ্ট, আপোনালোকে যদি আজি যিটো কামত ইণ্টাৰেষ্ট, থ্ৰী ইডিয়ট মুভিখনত যেনেকৈ দেখা যায় য'তেই ইণ্টাৰেষ্ট, তেনেকৈ লতা মংগেশকাৰক ক্ৰিকেট খেলিব দিয়া হ'লে জানো লতা মংগেশকাৰে ক্ৰিকেট খেলিব পাৰিলেহেঁতেন, শচীন তেণ্ডুলকাৰক গান গাব দিয়া হ'লে জানো গান গাব পাৰিলেহেঁতেন। ঠিক সেইদৰে য'ত ইণ্টাৰেষ্ট তাত যাওকচোন, তেতিয়া আপোনালোকৰ লাইফটো একদম খেলৰ দ্বাৰা এনজয় কৰিব। মানে কিবা এটা গেমিং কৰি আছোঁ তেনেকৈ এনজয় কৰিব। যদি আপুনি পলিটিকেল ছায়েন্স পঢ়ি ভাল পায় পলিটিকেল ছায়েন্স যাওক, ভাল লাগিব, তেতিয়া বহুত ভাল লাগিব। ছায়েন্স পঢ়ি আৰ্টছলৈ যাব পাৰে, কিন্তু ছায়েন্স পঢ়ি আৰ্টছলৈ যোৱাকেইটা ভাল চাকৰি পায়। কিন্তু এতিয়া আহি গ'ল, আমি ছায়েন্সৰ পৰা যিকেইটা 12 পাছ তেওঁলোকৰ বিষয়ে তেওঁলোকৰ কাৰণে মই কেইটামান এক্সামৰ ওপৰত মানে ডিছকাছ কৰিম। প্ৰথম স্থানত মই ৰাখিছোঁ UPSC NDA এক্সামটো। NDA মানে নেশ্যনেল ডিফেন্স একাডেমি, NDA নেশ্যনেল ডিফেন্স একাডেমি নেভেল একাডেমি, যিটো এক্সাম নেশ্যনেল ডিফেন্স একাডেমি কণ্ডাক্টেড বাই UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে সেইটো কণ্ডাক্ট কৰে। 1 ইয়েৰত দুবাৰ হ'ব, আৰু এজ লিমিট 15 বছৰ 7 মাহৰ পৰা 18 বছৰ 7 মাহৰ ভিতৰত দিব পাৰে জেনেৰেল কেটেগৰী মানে চবেই। ইয়াত 3টা উইংছত আপুনি যদি NDA ক্লিয়াৰ কৰে, NDA প্ৰথম খাপটো দিয়াৰ পিছত SSB দিব লাগিব, কমপ্লিট হোৱাৰ পিছত NDA গোটেইকেইটা টাৰ্ম যোৱাৰ পিছত আপুনি আৰ্মি উইংছ, এয়াৰফ'ৰ্চ উইং আৰু নেভেল উইংছত আপুনি মানে এডমিশ্যন পাব। আৰ্মি উইংছত পালে আপুনি 12 পাছ, আৰু এয়াৰফ'ৰ্চ বা নেভেল উইংছত পালে আপোনাৰ ফিজিক্স আৰু মেথমেটিক্স কম্পালচৰি লাগিবই, আৰু আপুনি আনমেৰিড মেল এণ্ড ফিমেল কেডাৰ হ'ব লাগিব। গতিকে আৰু এইটো যেতিয়া আপুনি এই কোৰ্চটো 3 বছৰ তাত পঢ়িব, তাত অলপ বেছিক মিলিটাৰী ছায়েন্স শিকায়। ছাপ'জ বেছিক মিলিটাৰী ছায়েন্স অলপ শিকাব সেই আৰ্মি উইংছত। আৰু এয়াৰফ'ৰ্চ উইংছত আপোনালোকে প্লেন কেনেকৈ উৰাব লাগে, উৰাজাহাজ কেনেকৈ উৰাব লাগে, উৰাজাহাজৰ লগত ফাইট কেনেকৈ কৰিব লাগে, এইটো শিকাব। আৰু নেভেল একাডেমি আপোনালোকে পানীৰ মাজত কেনেকৈ যুদ্ধ কৰিব লাগে সেইটো শিকাব। কিন্তু আপোনালোকে যদি NDA পঢ়ি থকাৰ পৰা যদি এৰি গুচি আহে, তেতিয়া কিন্তু আপোনালোকে মিনিষ্ট্ৰী অফ ডিফেন্সক মানে গভৰ্ণমেণ্টক আপোনালোকে পইচা ঘূৰাই দিব লাগিব। আপোনালোকক মিনিষ্ট্ৰী অফ ডিফেন্সে ফ্ৰীকৈ পঢ়াব, আপোনালোকৰ 17-18 লাখ টকা খৰচ হ'ব আপোনালোকক পঢ়াওঁতে, ফ্ৰী 1 টকা নিদিয়াকৈ পঢ়াব। গতিকে আপোনালোকে যদি আধাতে এৰি আহে কিন্তু পইচা ঘূৰাই দিব লাগিব। এইটো এটা হেৰি আছে, তাত গ'লে কোনেনো এৰি আহিব। আৰু এইটো পঢ়ি হোৱাৰ পাছত যেতিয়া আপোনালোকে 3 বছৰ পঢ়ি কমপ্লিট কৰিব, তেতিয়া আপোনালোকে ক্লাছ 1 গেজেটেড অফিচাৰ ইণ্ডিয়ান আৰ্মিত পাব, কমিশ্যনাৰ ৰেংক অফিচাৰ, যিটো লেফটেনেণ্ট ৰেংকৰ পৰা আপুনি পাব, যিটো আমাৰ ইয়াত
মানে অসমত DSP যিটো ৰেংক একে ৰেংক DSP হওক বা SCP হওক বা এছিষ্টেণ্ট কমাণ্ডেণ্ট তেওঁলোকৰ ৰেংকৰ আপুনি তাত চাকৰি পাব ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰফ'ৰ্চ ইণ্ডিয়ান নেভেলত গ্ৰুপ এ গেজেটেড অফিচাৰ পাব গতিকে এইটো মানে যাৰ মানে ঘৰুৱা অৱস্থা পাতি বৰ এটা শোচনীয় নহয় তেওঁলোকৰ কাৰণে বহুত ভাল পইচা পাতি নাই যেনে পইচা পাতিয়ে বাধা আহি পৰে পঢ়া শুনাত তেওঁলোকৰ কাৰণে NDA বহুত ভাল ইয়াৰ পাছত আৰু এটা কোৰ্চ আহি গ'ল NDA বুজি পালে আৰু যদি বুজি নাপায় কমেণ্ট ছেকশ্যনত ক'ব মই আৰু ভালদৰে বুজাই দিম মই এটা ভিডিঅ'ত এটা এক্সামৰ বিষয়ে বুজাই দিম চিলেবাছলৈকে মই বুজাই দিম কিন্তু কমেণ্ট ছেকশ্যনত ক'ব লাগিব মোক আমুক এক্সামটোৰ বিষয়ে কওক বুলি তেতিয়া মই ক'ম ইয়াৰ পাছত আহি গ'ল UPSC SCRA এক্সামটো বন্ধ কৰি থৈছিলে 2015ত আকৌ সেইটো আহি গ'ল নটিফিকেশ্যন আকৌ দিব পাৰে মই দিছিলোঁ UPSC SCRA দিছিলোঁ কিন্তু মই পাছ কৰা নাছিলোঁ মই ভাল প্ৰিপেয়াৰ হোৱা নাছিলোঁ মই ইঞ্জিনিয়াৰিং ছিট পাই গৈছিলোঁ সেইটো সময়ত গতিকে গুৰুত্ব দি দিয়া নাছিলোঁ মই দিছিলোঁ SCRA স্পেচিয়েল ক্লাছ ৰেলৱে এপ্ৰেণ্টাইক্স এইটো যিটো স্পেচিয়েল ক্লাছ ৰেলৱে এপ্ৰেণ্টাইক্স মই সেইটো 2010 নে 2011 তেনেকুৱা দিছিলোঁ পাহৰি গ'লোঁ একজেক্টলি এপ্ৰেণ্টাইক্স এইটো 17 বছৰ বা 21 বছৰ হয় আৰু এইটো আপুনি পাছ কৰাৰ লগে লগে ইণ্ডিয়ান ৰেলৱে ইনষ্টিটিউট অফ মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং জমলপুৰ বিহাৰত আপোনালোকক পঢ়ুৱাব ৰেল গভৰ্ণমেণ্টে মিনিষ্ট্ৰী অফ ৰেলৱেৰ পৰা পইচা দি আপোনালোকক পঢ়াব ইয়াত ষ্টাইপেণ্ড দিব মানে আপোনালোকক জাষ্ট চলিবৰ কাৰণে পইচা এটা দিব 9,000 আৰু 9,700 টকাৰ ভিতৰত আপোনালোকক দিব আপোনালোকে সেইটো খালি পকেট মানি চলিবৰ কাৰণে বাকী একো পইচা দিব নালাগে সকলো ফ্ৰী আৰু এইটো 4 বছৰ পঢ়ি হোৱাৰ পাছত আপোনালোক মানে ইঞ্জিনিয়াৰিং পোষ্টত মেকানিকেল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ এছিষ্টেণ্ট মেনেজাৰ বা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৰূপে আপোনালোকে ৰেলৱেত সেৱা আগবঢ়াব পাৰিব আৰু এইটো গ্ৰুপ এ গেজেটেড অফিচাৰ হ'ব গ্ৰুপ এ গেজেটেড অফিচাৰ মানে কি সকলোৱে জানে সবচে ডাঙৰ চাকৰি ৰেলৱেত গ্ৰুপ এ গেজেটেড অফিচাৰ হ'ব পাৰিব নহ'লে এইটো ছেইম পোষ্টটো আপুনি পাবৰ কাৰণে আপুনি ইঞ্জিনিয়াৰিং কৰিলে ইণ্ডিয়ান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ বা ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ তেনেকুৱা এক্সাম দিব লাগিব এইটো নিদিয়াকৈ আপুনি হাই ছেকেণ্ডেৰী পাছ কৰি ইমান গ্ৰেট অপৰচুনিটি দিছে আপুনি পাছ কৰি ৰেলৱে পঢ়াব ভাল জব পাব এইটো কিন্তু এটাই প্ৰব্লেম ইয়াত 42টা ছিটহে থাকে 40টা 42টা NDAত 40টা ইয়াত 42টা তেনেকৈ থাকে গতিকে এইটো কম্পিটিশ্যনটো বহুত টাফ হ'বই কম্পিটিশ্যন কাৰণ ইমান ফেচিলিটি দিব গভৰ্ণমেণ্টে পঢ়াব যেতিয়া আপুনি 12ত 50% এটা পায় ইমান হেভি প্লেটফৰ্ম এটা পাব গতিকেতো আপুনি টাফ হ'বই কম্পিটিশ্যন আহিবই গতিকে ইয়াৰ কাৰণে আপোনালোকে পঢ়িব ভালদৰে আপোনালোকে পাই যাব আৰু কিবা যদি জানিবলগীয়া আছে কমেণ্ট ছেকশ্যনত জনাব মই জনাম তাৰপাছত মই 3 নম্বৰ স্থানত আছোঁ NEET নেশ্যনেল এলিজিবিলিটি টেষ্ট কাম এণ্ট্ৰেঞ্চ টেষ্ট যিটো মানে সকলোৱে জানে প্ৰায় ষ্টুডেণ্টৰ এইম থাকে সেইটো MBBS বুলি কয় তাত 50% লাগে ছায়েন্সত আৰু PCB মাষ্ট বি লাগিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মাষ্ট বি লাগিব লাগিবই 50% লাগিব ছায়েন্সত আৰু PCBটো 50% লাগিব NEET এক্সাম এইটো দিয়াৰ পিছত আপোনালোকে কি কৰিব পাৰিব MBBS ডিগ্ৰী কৰিব পাৰিব MBBS ল'ব পাৰিব মানে ডাক্তৰ হ'ব পাৰিব যিটো কি কৰিব আপোনাৰ চিকিৎসা সেৱাৰ কাৰণে চিকিৎসক হ'ব পাৰিব এইটো মেক্সিমামে ইয়াকে দিয়ে আৰু নেক্সট আহি গ'ল মই 4 নম্বৰ স্থানত ৰাখিছোঁ CW যিটো কম্বাইন এণ্ট্ৰেঞ্চ এক্সাম এইটো কিহৰ বাবে ইঞ্জিনিয়াৰিঙৰ কাৰণে আপোনাৰ ইঞ্জিনিয়াৰিং যেনেকৈ আপোনাৰ দিব পাৰিব এইটো পাছ কৰাৰ পাছত আপুনি যোৰহাট ইঞ্জিনিয়াৰিং কলেজ বা এইটো আছাম ইঞ্জিনিয়াৰিং কলেজ বা JISTত আপুনি ছিট পাব তাৰপিছত আহি গ'ল JEE মেইন JEE এডভান্স এইকেইটা পোৱাৰ লগে লগে আপুনি চেণ্ট্ৰেল ইউনিভাৰ্চিটি NITত BTech কৰিব পাৰিব আৰু IITত BTech কৰিব পাৰিব তাৰপিছত নেৰিষ্টৰ NE1 NE2 আহি গ'ল নেৰিষ্টৰ NE1 মানে পলিটেকনিক আৰু NE2 মানে হ'ল BTech ডিগ্ৰী এই সকলো কাৰণে 50% লাগে আৰু ইয়াত PCM মাষ্ট বি PCM লাগিবই এতিয়া কথা আহিলে আপোনাৰ ইঞ্জিনিয়াৰিং কৰিলে মই নিজৰ ব্যক্তিগত মানে এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আপোনালোকে যদি ইঞ্জিনিয়াৰিং কৰে মানে নৰ্থ ইষ্টত বা অসমত আপোনালোকে গভৰ্ণমেণ্ট জব এটা পাবলৈ হ'লে ইঞ্জিনিয়াৰিং কৰিলে আপোনালোকে 3টা ব্ৰাঞ্চত কৰিলে আপোনালোকৰ মই ভাবোঁ সুবিধা হয় কিন্তু বেলেগ এটা ব্ৰাঞ্চত কৰিলে আপোনালোকে বাহিৰত যাব লাগিব আৰু তেতিয়া আপোনালোকৰ সুবিধা হয় আৰু পোষ্টটো কম থাকে আপোনালোকে চিভিল পঢ়ক 1 নম্বৰ প্ৰিফাৰেঞ্চ দিয়ক চিভিল 2 নম্বৰ মেকানিকেল 3 নম্বৰ ইলেক্ট্ৰিকেল আপোনালোকে ইয়াৰ ভিতৰতে চাকৰি পাব মানে অসমৰ নৰ্থ ইষ্টৰ ভিতৰতে গভৰ্ণমেণ্ট গেজেটেড অফিচাৰ চাকৰি পাব পে'মেণ্ট ফৰৰ পোষ্ট পাব অসমৰ যিটো পে'মেণ্ট ফৰ 12,700 টকাৰ গ্ৰেড পে' পোষ্ট পাব এইটো কাৰণে আপোনালোকে এইকেইটা ব্ৰাঞ্চক প্ৰিফাৰেঞ্চ দিয়ক তাৰপিছত আহি গ'ল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি VET মানে ভেটেনেৰী এণ্ট্ৰেঞ্চ টেষ্ট ভেটেনেৰী এণ্ট্ৰেঞ্চ দিয়াৰ পাছত এজন ভাল ভেটেনেৰী ডক্টৰ হয় ভেটেনেৰী ডক্টৰ যি পশু চিকিৎসক বুলি কয় এতিয়া ভেটেনেৰী ছায়েন্সৰ যিটো ভেটেনেৰী ডক্টৰৰ কথা ক'লোঁ VET মানে ভেটেনেৰী এণ্ট্ৰেঞ্চ টেষ্ট দি পায় সেই ভেটেনেৰী ডক্টৰটো মানে পে'মেণ্ট ফৰৰ পোষ্ট হয় আৰু ভেটেনেৰী ডক্টৰ এটা মানে ভেটেনেৰী কৰ্চ এটা ৰেচপেক্টেবল প্ৰফেশ্যন হয় কিয়নো তেওঁলোকে
মানে আমাৰ যিবিলাক মুখে মাতিব নোৱাৰা জীৱ জন্তুক তেওঁলোকে চিকিৎসা কৰে, তেওঁলোকতো বহুত আমাৰ সমাজত তেওঁলোকক এটা ভাল স্থানেই দিব লাগে। ভেটেনেৰীটো বহুতো মানে তেওঁলোকে অকল নিৰীহ জীৱ জন্তুবিলাকক যি চিকিৎসা কৰে, তেওঁলোকতো এজন ভাল চাইক'লজিষ্টো হয়। গতিকে ভেটেনেৰী চায়েন্সটো ভাল এটা প্ৰফেশ্যন। ক্লাছ 1 গেজেটেড অফিচাৰ হয় তেওঁলোক। ডক্টৰ যেনেকৈ MBBS ডক্টৰ যি একেই, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ যি একেই, এগ্ৰিকালচাৰ চাইণ্টিষ্ট যি একেই, ভেটেনেৰী ডক্টৰ একেই হয়। মই ইয়াৰ পাছত 5 নম্বৰ 6 নম্বৰ হেৰিয়াত ৰাখিছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, যিটো এগ্ৰিকালচাৰ কমন এণ্ট্ৰেঞ্চ টেষ্ট পাতে। আমাৰ দিনত আগৰ দিনত এগ্ৰিকালচাৰ পাৰ্চেণ্টেজ চাই দিছিলে, আজিকালি এগ্ৰিকালচাৰ এটা কমন এণ্ট্ৰেঞ্চ টেষ্ট পাতে। গতিকে কমন এণ্ট্ৰেঞ্চ টেষ্টটো আপোনালোকে দিব পাৰে। পাৰ্চেণ্টেজ চাই দিলে কিন্তু বহুত পাৰ্চেণ্টেজ লাগিব। আৰু এইখিনিতে অকণমান কথা এটা থাকি গ'ল ভেটেনেৰী চায়েন্সৰ কথা। ভেটেনেৰী চায়েন্সৰ আপোনাৰ নিটৰ পৰা 15% মানে ছিট নিটৰ পৰাও আছে ভেটেনেৰীত। 2023 নিটৰ পৰাও মানে নিটত যদি আপোনালোকে ভাল নম্বৰ পাইছে, ভেটেনেৰীত আপোনালোকৰ কাৰণে 15% ছিট মানে ৰিজাৰ্ভেশ্যন থাকিব, আপোনালোকে আহি ল'বহি পাৰে দেই। তাৰপিছত এগ্ৰিকালচাৰ কথা আহিলে, এগ্ৰিকালচাৰ পঢ়াৰ পাছত আপোনালোকে এগ্ৰিকালচাৰ চাইণ্টিষ্ট, এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ হ'ব পাৰে। এইটো ভাল পোষ্ট, পেভেন ফৰৰ পোষ্ট পায়। এগ্ৰিকালচাৰটো ভাল প্ৰফেশ্যনেল কোৰ্চ অসমৰ বা অল ইণ্ডিয়ান এগ্ৰিকালচাৰ কাউন্সিলৰ দ্বাৰা এই চাৰ্টিফিকেট পায়। তাৰপিছত পিছৰ নম্বৰ 7 নম্বৰত থ'লোঁ মই চাৰ্টাৰ্ড একাউণ্টেণ্ট, CA। চাৰ্টাৰ্ড একাউণ্টেণ্টটো এনেকুৱা এটা প্ৰফেশ্যন যিটো মানে আজিৰ যুগত বহুত ডিমাণ্ডেবল হয়। যিকোনো এটা প্ৰাইভেট কোম্পানী হওক বা গভমেণ্টৰো কিছুমান গভমেণ্ট ডিপাৰ্টমেণ্টতো চাৰ্টাৰ্ড একাউণ্টেণ্ট লগাই হিচাপ পত্ৰ মিলাবলগীয়া হয়। তেখেতলোকক হায়াৰ কৰে চাৰ্টাৰ্ড একাউণ্টেণ্টক। আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা 12 পাছ হ'লেই হ'ল, ছায়েন্স, আৰ্টছ, কমাৰ্চ, 5 বছৰ কোৰ্চ হয়। এইটো পঢ়ি ওলোৱাৰ পাছত আপোনালোকে একাউণ্টছ অফিচাৰ হ'ব পাৰিব। আৰু SSC CGL দিও অডিট অফিচাৰ হ'ব পাৰে, একাউণ্টছ অফিচাৰ হ'ব পাৰে, বা চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰাইভেটটো কৈ কৰিলেও বহুত বেছি লাইফ ষ্টাইল ভাল হয়, বেছি ছ'চিয়েল ষ্টেটাছ আছে CA বুলি ক'লে। বিশেষকৈ আমাৰ অসমতকৈ বাহিৰৰ জেগাত বেছি ছ'চিয়েল ষ্টেটাছ তেওঁলোকৰ। ইয়াৰ পিছত আহি গ'ল 8 নম্বৰত মই ৰাখিলোঁ ক্লেটটো। ক্লেট যিটো UG মানে কমন ল এডমিশ্যন টেষ্ট UG। এই UG ক্লেট দিয়াৰ পাছত আপোনালোকে কি হ'ব, মানে ল পঢ়িবলৈ চান্স পাব। ল পঢ়াৰ পাছত এডভকেট হ'ব, 5 বছৰীয়া ল কোৰ্চ পঢ়িব পাৰিব। 12 পাছ হ'ব লাগিব, 40 বা 50% হ'লেও হ'ব। আৰু লয়াৰক লয়াৰ এজনক লয়াৰ পঢ়াৰ লগে লগে জুডিচিয়েল মেজিষ্ট্ৰেটো হ'ব পাৰে। লয়াৰ এজনতো বহুত পাৱাৰ বুলি ক'লে লয়াৰৰ হাততো থাকে পাৱাৰ। লয়াৰটো এটা ভাল প্ৰফেশ্যন, মানুহক ন্যায় দিয়াত তেওঁলোকে সহায় কৰে। তাৰপিছত আহি গ'ল তাৰ 5 নম্বৰত মই 9 নম্বৰত থৈছোঁ CEE শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে পাতে B ফাৰ্ম আৰু D ফাৰ্ম। B ফাৰ্মটো হ'ল বেচেলৰ ফাৰ্মাচিষ্ট আৰু D ফাৰ্মটো হ'ল ডিপ্ল'মা ফাৰ্মাচিষ্ট। আপোনাৰ ইয়াতো 12ত 50% হ'লেই হ'ল। 12ত 50% হ'লে আপোনালোক ইলিজিবল দিবৰ কাৰণে B ফাৰ্ম আৰু D ফাৰ্ম। B ফাৰ্ম পঢ়াৰ লগে লগে APSC পৰা ড্ৰাগ ইনস্পেক্টৰ হ'ব। ড্ৰাগ ইনস্পেক্টৰটো পেভেন ফৰৰ পোষ্ট 12,700 টকা গ্ৰেড পে, ভাল পোষ্ট। তাৰপিছৰ পৰা B ফাৰ্ম পঢ়িও আপোনালোকে কোম্পানীটো চাকৰি কৰিব পাৰে। আৰু D ফাৰ্ম পঢ়িলেতো লাইচেঞ্চ এখন পাব, লাইচেঞ্চ পালেতো ফাৰ্মাচী খুলিব পাৰিব। তাৰপিছত আহি গ'ল, তাৰপিছত মই ৰাখিছোঁ 10 নম্বৰ স্থানত ৰাখিছোঁ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন মানে DLED, যিটো DLED আপোনালোকে 2 বছৰ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত 2 বছৰ যদি DLED পঢ়ে, ওলাই আপোনালোকে CTET বা আছাম টেট দিবৰ কাৰণে যোগ্যতা অৰ্জন কৰি লয়। আৰু শিক্ষকতাৰ দৰে পবিত্ৰ এটা মানে বৃত্তিত আপোনালোকে সোমাব পাৰে। গতিকে DLED কৰিও বহুত ভাল অপশ্যন আছে। DLED কৰাৰ পাছত আপোনালোকে টেট দিব পাৰিব। টেটৰ পাছত টেটৰ শিক্ষক হ'ব। শিক্ষকৰ কিমান সন্মান আমাৰ সমাজত, এজন শিক্ষক হ'ব পাৰিব। তাৰপিছত এইখিনিতে এটা প্ৰশ্ন উদয় হয় আপোনালোকৰ মনতো হ'ব চাগে, বহুতো মানে ষ্টুডেণ্ট এনেকুৱা আছে যে তেওঁলোকে প্ৰশাসনিক বিষয়া হ'বলৈ বহুতৰ মন, তথাপিও তেওঁলোকে প্ৰশাসনিক বিষয়া হ'বলৈ মন যদি কিছুমানে ভাবে না মই ইঞ্জিনিয়াৰিং কৰিম, তথাপিও পিছত গৈ মই প্ৰশাসনিক বিষয়া হ'ম, বা মই B ফাৰ্মে পঢ়িম বা মই মেডিকেলে পঢ়িম, কিন্তু মই প্ৰশাসনিক বিষয়া হ'বলৈ পিছত মন মেলি দিয়ে। গতিকে মোৰ কথা হ'ল, এই গোটেইকেইটা কোৰ্চ পঢ়াৰ পাছত প্ৰশাসনিক বিষয়া হ'ব পাৰিব নাই? এই গোটেইকেইটা কোৰ্চ পঢ়াৰ পাছত প্ৰশাসনিক বিষয়া হ'ব পাৰিব। যিকেইটা ডিগ্ৰী কোৰ্চকেইটাৰ পৰা আপোনালোকে এটা ডিগ্ৰী পাব। ডিগ্ৰী এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ডিগ্ৰী হ'লেই প্ৰশাসনিক বিষয়াৰ কাৰণে APSC CC মানে কম্বাইণ্ড কম্পিটিটিভ এক্সাম দিবৰ কাৰণে হেৰি হৈ যায়, কোৱালিফাইড হৈ যায়, বা UPSC চিভিল ছাৰ্ভিচ এক্সাম দিবৰ কাৰণে কোৱালিফাইড হৈ যায়। আৰু যিকেইটা ডিপ্ল'মা কোৰ্চ, যেনেকৈ পলিটেকনিকৰ কথা ক'লোঁ NE1, তাৰপিছত আৰু এইটো D ফাৰ্ম আৰু DLED, এই ডিপ্ল'মা কোৰ্চকেইটা কৰিলে কিন্তু আপোনালোকে আৰু ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী এটা ল'ব লাগিব। যিকোনো বেচেলৰ ডিগ্ৰী এটা লয়, তাৰপিছত আপোনালোকে চিভিল ছাৰ্ভিচ এক্সামত বহিব পাৰে। এইখিনিকে মই ক'লোঁ, মোৰ তথ্য যোগ্যতাই যিমানখিনি আছিলে আপোনালোকক আগত উপস্থাপন কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে
মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেকুৱা ভিডিঅ' দি থাকিম। ভাল লাগিলে আপোনালোকৰ সঁহাৰি পালে মই আৰু বনাম এনেকুৱা ভিডিঅ'। ধন্যবাদ। জয় আই অসম।